চামকানু মহন্ত আমাৰ অসমীয়া জাতিটোৰ কাৰণে এটা শত্ৰু হৈ ৰ'ল। জুবিনদাৰ মৃত্যু খবৰটো তেখেতে প্ৰায় ৮-৯ ঘণ্টাকৈ দেৰিকৈ দিছিলে আৰু যিটো সময়ত জুবিনদাৰ নিথৰ দেহ ছিংগাপুৰ জেনেৰেল হস্পিটেলত পৰি আছিল, সেইটো সময়তো চামকানু মহন্তই নিজৰ ব্যৱসায়িক মিটিঙত ব্যস্ত আছিলে। জুবিনদাক সদায় ব্যৱহাৰ কৰি চামকানু মহন্তই ধন ঘটিব চেষ্টা কৰিছিলে। জুবিনদাৰ তেনেকুৱা অৱস্থাটো তেখেতে মিটিং কৰিবলৈ বাদ দিয়া নাছিলে। গতিকে চামকানু মহন্ত বোলা এই কুকুৰটো আমাৰ অসমীয়া জাতিৰ কাৰণে এটা শত্ৰু হৈ ৰ'ল। এই চামকানু মহন্তৰ শাস্তি আপোনালোকে কি হোৱাটো বিচাৰে আপোনালোকে কমেণ্ট কৰি জনাব আৰু ভিডিঅ'টো আগলৈকে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। মই হ'লে চামকানু মহন্তৰ প্ৰায় 20-25 বছৰ জেল হোৱাটো বিচাৰোঁ। কাৰণ চামকানু মহন্তই জুবিন গাৰ্গক ব্যৱহাৰ কৰি যিমানখিনি ধন ঘটিছিল, সেই ধনৰ 1 টকাও যাতে তেখেতে ব্যৱহাৰ কৰিবলৈ নাপায়, ভোগ কৰিবলৈ নাপায়। গোটেই জীৱনটো জেলতে যেন তেওঁ বহি ভাত খাবলগীয়া হয়। মৃত্যুতকৈ এটা তেখেতৰ বাবে ভয়ানক শাস্তি হ'ব বুলি মই ভাবোঁ। ভিডিঅ'টো পাৰিলে আপোনালোকে শ্বেয়াৰ কৰিব। জয় আই অসম।